মৰ্ণিং। মোৰ মিউজিক ট্ৰেভেল ফুড উইথ সিদ্ধাৰ্থ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে পৰিস্থিতিবিলাকৰ বিষয়ে গম পাইছেই, বহুত দিন ঘৰতে সোমাই আছোঁ, তো আজি অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। নাজানো ওলাই যাওঁ, কিন্তু এতিয়ালৈকে ডেষ্টিনেশ্যনটো লোৱা নাই, ক'ত যাওঁ মানে যাম গাড়ীতহে গম পাম ক'ত যাম, মানে গাড়ীতে ডিচিশ্যনটো ল'ম। ঠিক আছে। তো আহি আমি গোলাঘাট পাঁচআলি পাৰ হৈ আহিছোঁ। তো গোলাঘাট টাউনেদি এতিয়া যাম আৰু। পাইছোঁ নুমলীগড়তে অলপ ৰৈছোঁ। ইয়াতে কিবা কিবি অলপ কৰিব লাগিব। ইয়াতে চাওক ৰৈ আছোঁ, যাম আৰু এতিয়া। আমি এতিয়া গৈ আছোঁ নুমলীগড়ৰ পৰা। চাই থাকক আপোনালোকে। ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব। তো এই হোটেল বালাজীতে আমি এতিয়া ব্ৰেকফাষ্টটো কৰিম। ঠিক আছে। তো ব্ৰেকফাষ্ট আমাৰ ৰেডি হৈ গ'ল, এতিয়া খাম। সোনকালে বহি ল'ব পাৰি এতিয়া এই কফিলৰ কাৰণে। তো ইয়াত বহি লোৱা চিষ্টেমটো নাই, সকলোৱে নাই, অকলে অকলে নহয়। এতিয়া বোকাখাটত ব্ৰেকফাষ্টটো কৰি ল'লোঁ, খাই বৈ ল'লোঁ। এতিয়া গৈ থাকিম আৰু কিমান দূৰ যাওঁ, কিমান দূৰ মানে সময়টোৰ ওপৰতে হ'ব। খৰালে চুপহি কাজলি জপা দুচকু। হালদিবাৰী বুঢ়ীমাই মন্দিৰ পাই গ'লোহি, বুঢ়ীমাই থান। মন্দিৰ ভাগ তাকে আহিলোঁ, সেৱা এটা কৰি ল'লোঁ। এতিয়া আমি যাম আৰু। তো আমি এতিয়া বুঢ়ীমাই থানৰ পৰা যাব লৈছোঁ, চাই থাকক। বুঢ়া পাহাৰ উঠি গ'লোঁ।
11:30 বাজিলে। এতিয়া আৰু আগলৈ আমি যাব নোৱাৰিম। এই জখলাবন্ধাৰ পৰাই ঘূৰি দিম বুলি ভাবিছোঁ। আৰু এই জখলাবন্ধাতে মানে এটা জেগা আছে হাতীমৰা মন্দিৰ বুলি। এই মন্দিৰটো দৰ্শন কৰি আৰু জেগাটো চাম কেনেকুৱা কি আপোনালোককো দেখাম। তো তাৰ পৰাই আজি ঘূৰি দিম বুলি ভাবিছোঁ। আপোনালোকক লগ পাই আছোঁ, চাই থাকক। বন্ধু বান্ধৱীসকল, মই আহি পাইছিলোঁহি এতিয়া আপোনাৰ এই জখলাবন্ধাৰ হাতীমৰা মন্দিৰ। দাদা, হাতীমৰা মন্দিৰ বুলি কয় না? হাতীমৰা, এই হাতীমৰা মন্দিৰ পাইছিলোঁহি এতিয়া। তো ভাগ্য বেয়া আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ, আৰু মই নিজেও ইয়াত মানে সোমাব নোৱাৰিলোঁ আৰু চাব নোৱাৰিলোঁ। যিহেতু এতিয়া পৰিস্থিতি কি হৈ আছে গম পাইছেই। COVID-19 কাৰণে, কৰোণাৰ কাৰণে মানে ইয়াত কোনো ব্যক্তিকেই মানে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। তো নেক্সট টাইম আকৌ আহিম। তো সেই বেক চাইডে আছে এই শিলকেইটা দেখিছে নহয়, এই তাৰ ওপৰতে আছে, ওপৰলৈ আছে মন্দিৰভাগ। তো যাম বুলি ভাবিছিলোঁ, বহুত দূৰৰ পৰা আহিছিলোঁ। তো বাহিৰে বাহিৰে চাব লাগিব আৰু মন্দিৰভাগ একদম আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আছে। ৰ'ব দেখাই দিছোঁ মই আপোনালোকক। ওপৰলৈ আছে মন্দিৰভাগ, ওপৰলৈ আছে মন্দিৰভাগ। এইভাগ গোটেই চাৰিওফালটো দেখাইছোঁ আপোনালোকক। চাওক, সেইখন ব্ৰহ্মপুত্ৰ। খুৰা এজনে বৰ্তমান নাও বনাই আছে। দাদা, কেতিয়াৰ পৰা বনাই আছে নাওখন? 4দিনমান হ'ল। 4দিনমান হ'ল। এইটো আপোনাৰ কি কাঠেৰে বনাইছে? পমা কাঠ। পমা কাঠ ন? এই পমা কাঠটো মানে একো নহয় পানীত তেল দিবলগীয়া হয়। তেল দিবলগীয়া হয়। আটাইতকৈ মানে ইয়াত নাও মানে কি কাঠেৰে মানে বনাবৰ কাৰণে ভাল, উপযোগী মানে? আজাৰ কাঠে আটাইতকৈ ভাল। ঠিক আছে, খুৰাজনে ক'লে নাও বনাই আছে, কিন্তু খুৰাই এতিয়া আজাৰ কাঠে বনোৱা নাই, এতিয়া এই পমা কাঠে বনাই আছে। ঠিক আছে, এইখন নাওখন বনাই আছে। তো 50% মান কাম হৈছে চাগে ন খুৰা? ঠিক আছে। আপোনাৰ ঘৰ ইয়াতে ন? ইয়াতে। আপোনাৰ এইখনৰ সমানে যদি বনাওঁ, তোৰ মানে যদি বনায় কোনোবাই, কিমান মান খৰচা পৰে? 20,000 মান পৰি যায়। 20,000 মান পৰি যায়। ঠিক আছে। আৰু আপুনি নাৱে বনায়নে নে আৰু কিবা কাম? নাৱে বনাই থাকে। ঠিক আছে। আপুনি বছৰটো কিমান মান বনায় নাও? হিচাপ নাই। হিচাপ নাই? আৰু বেলেগ জেগাত বনাব যায়নে? ঠিক আছে। আৰু আপোনাৰ নামটো কৈ দিব। হীৰালাল। কি কৈছে? হীৰালাল চৌধুৰী। হীৰালাল চৌধুৰী। এই খুৰাৰ নামটো হীৰালাল চৌধুৰী। এইটো জখলাবন্ধাত এই হাতীমৰা মন্দিৰত আহিলেই লগ পাব আপোনালোকে। আৰু এই যিটো পৰিৱেশটো হাতীমৰা মন্দিৰৰ কাষত, ইয়াত মানে পিকনিক খাবৰ কাৰণে একদম ধুনীয়া আছে। আৰু এই হাতীমৰা মন্দিৰৰ পৰা য'ত আপোনালোকে প্ৰায়বিলাকেই মানে গম পায় শিলঘাট জেগাটো। তো শিলঘাটলৈ ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা খুব বেছি 2-3 কিলোমিটাৰ ডিফাৰেঞ্চ হ'ব। আৰু আপোনালোক যদি হাতীমৰা মন্দিৰত আহে বা শিলঘাটত আহে, তো ইয়াত জখলাবন্ধাতে কাৰোবাক সুধিলেই ধুনীয়াকৈ এড্ৰেছটো দি দিব। ধুনীয়া জেগা, ইয়াত ভাল লাগিব। তো এতিয়া হাতীমৰা মন্দিৰৰ পৰা আমি যাব লৈছোঁ। ঠিক আছে, লগ পাই আছোঁ। We'll be right back.
বন্ধু বান্ধৱীসকল এতিয়া ঘৰলৈ গৈ আছোঁ আৰু কিছুমান ঠাই ঘূৰিম বুলি ভাবিছিলোঁ কিন্তু সময় নহ'ল। তো আপোনালোকে গম পায়েই যিহেতু প্ৰশাসনে সন্ধ্যা 6 বজাৰ পৰা সান্ধ্য আইন দি থৈছে। তো 6টা বজাৰ আগত গৈ ঘৰ পাবগৈ লাগিব। সেইবাবে আজি তো হাতীমৰাৰ পৰা জখলাবন্ধাৰ হাতীমৰাৰ পৰাই ঘূৰি আহিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। মোৰ নতুনকৈ আৰম্ভ কৰা মিউজিক ট্ৰেভেল ফুড উইথ সিদ্ধাৰ্থ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ। জয় আই অসম।